নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ 2026-27 বৰ্ষৰ নতুন নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ আছে। কি প্ৰগ্ৰেমত এইবাৰ প্ৰথমবাৰৰ বাবে আপুনি নামভৰ্তি ল'ব পাৰিব, চাওঁ আহক সবিশেষ তথ্য। আজি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ' হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে বিশেষ কিছুমান বিষয় ইতিমধ্যে মুকলি কৰিছে নতুন সেমিষ্টাৰ এডমিশ্যন। গতিকে চাওঁ আহক ফিজ কিমান বা কেনেকৈ নামভৰ্তি কৰিব লাগিব, কি প্ৰগ্ৰেম ইতিমধ্যে নতুনকৈ মুকলি হৈছে, এই ইউনিভাৰ্চিটিৰ সবিশেষ তথ্য চাবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। ইতিমধ্যে আমি এডমিশ্যন পৰ্টেলত আহি পৰিছোঁ। অনলাইন এডমিশ্যন নিশ্চয় দেখিছে। এডমিশ্যন ফৰ জুলাই সেশ্যন 2026 ইজ অপেন ফাৰ্ষ্ট সেমিষ্টাৰ। ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইতিমধ্যে পেজটো ৰিলোড হ'ব। ৰিলোড হৈ আপোনালোকৰ সন্মুখত ডিটেইলছত ওলাই পৰিব। অনলাইন এডমিশ্যন অপেন ফৰ দ্য ছিজন জুলাই 2026 ফাৰ্ষ্ট সেমিষ্টাৰ। ইয়াত নিশ্চয় দেখিছে। আপোনাৰ সবিশেষ তথ্য পোনপটীয়াকৈ আমি ফিজ ষ্ট্ৰাকচাৰ লগতে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া সন্দৰ্ভত জনাব বিচাৰিছোঁ। বিশেষকৈ পোনপ্ৰথমৰ বাবে কৃষ্ণকান্ত হেণ্ডিকেট অপেন ইউনিভাৰ্চিটিত নতুন বিষয় হৈছে বা প্ৰগ্ৰেম হৈছে, সেয়া হৈছে BSc এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে। সেয়া নিশ্চয় দেখিছে। আমি সকলোখিনি ডিটেইলছ জনাইছোঁ। প্ৰথমে মাষ্টাৰ ডিগ্ৰী লেভেলত জনাব বিচাৰিছোঁ। MSc ফিজিক্সৰ সন্দৰ্ভত জনাইছোঁ। ইয়াত আপোনালোকক গ্ৰেজুৱেশ্যন উইথ BSc ডিগ্ৰী হেভিং ফিজিক্স এণ্ড আইডাৰ ইন দ্য মেজৰ অফ মিনিমাম ডিছপিশ্যন UG PG প্ৰগ্ৰেমৰ যিখিনি আপোনালোকে যাৱতীয় কথা গম পায়, যিহেতু আপোনাৰ ডিগ্ৰী লেভেলৰ হ'লে হৈ যায়। ইয়াত নিশ্চয় কথাখিনি পোনপটীয়াকৈ জনোৱা হৈছে। ইয়াত আপোনাৰ 4টা ছেমিষ্টাৰ থাকিব। 4টা ছেমিষ্টাৰ আপোনালোকৰ সময় নৰ্মেলি আপোনাৰ 2 বছৰীয়া হ'ব আৰু আপোনাৰ অভাৰ হিচাপে আপোনাৰ 4 বছৰ সময় লাভ কৰিব। ইয়াৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ফিজ হৈছে 9,930 টকা। আপুনি এভেইলেবল শ্ব'ন অপশ্যনত অট'মেটিক ক্লিক কৰি আপুনি এডমিশ্যন পৰ্টেলত সোমাব পাৰিব। তাৰপাছত নেক্সট অপশ্যন হৈছে MSc ইন কেমেষ্ট্ৰি। সেয়া হৈছে আপোনালোকৰ গ্ৰেজুৱেট উইথ BSc ডিগ্ৰী হেভিং কেমেষ্ট্ৰি এজ আইডাৰ ইন দ্য মেজৰ অৰ মাইনৰ ডিচিপ্লিন ইন হিজ হাৰ UG প্ৰগ্ৰেম ফ্ৰম এন ইউনিভাৰ্চিটি recognized by UGC or any science graduate after successfully completed the third year of the 4-year undergraduate program FYUGP having chemistry as a subject in his her UG program from any university recognized by UGC। নিশ্চয় বুজি পাইছে। আপোনালোকৰ 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম থাকিলেই কেমেষ্ট্ৰি আৰু অন্যান্য প্ৰগ্ৰেমত সুন্দৰকৈ আপুনি এই কোৰ্চত কৰিব পাৰিব। ফৰ্থ ছেমিষ্টাৰ আপোনালোকৰ নিশ্চয় গম পায় 4 বছৰীয়া পাঠ্যক্ৰম লগতে 3 বছৰীয়া পাঠ্যক্ৰম থকা সকলেতো কৰিব পাৰিবই। অৰ্থাৎ যদি আমি কৃষ্ণকান্ত হেণ্ডিকেট অপেন ইউনিভাৰ্চিটিৰ যিহেতু অলপ মেক্সিমাম সময় দিয়া হয়, বিশেষকৈ নৰ্মেলি আমি যদি চাওঁ MSc ইন কেমেষ্ট্ৰিত আপোনালোকৰ 2 বছৰীয়া হয়, 4টা ছেমিষ্টাৰ থাকে আৰু তাৰ অভাৰ 4 বছৰ আপোনাক দিয়া হয়। টোটেল ফিজ ষ্ট্ৰাকচাৰ সেইটোৱে হয় 9,930 টকা। ঠিক সেইদৰে আমি যদি BSc ইন মেথমেটিক্সত চাব বিচাৰিছোঁ 10+2 অৰ ইকুইভেলেণ্ট উইথ মেথমেটিক্স এজ ওৱান অফ দ্য ছাবজেক্ট। গতিকে আপোনালোকৰ 10+2 অথবা ইকুইভেলেণ্ট তাৰ সমকক্ষ লগতে আপোনাৰ মেথমেটিক্স থাকিব লাগিব। ইয়াত লিখে কি ফৰ্থ ছেমিষ্টাৰ আপোনালোকৰ 4টা ছেমিষ্টাৰ 2 বছৰীয়া পাঠ্যক্ৰম অভাৰ সময়সীমা 4 বছৰলৈকে দিয়া হৈছে। তাৰপাছতে 3,950 টকা ইয়াৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন মাচুল। ঠিক সেইদৰে মাষ্টাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স MLIB এণ্ড ইনফো ছায়েন্স নিশ্চয় দেখিছে। বেচলাৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স আপোনালোকৰ থাকিব লাগিব। আপোনালোকৰ 2 ছেমিষ্টাৰ টু বি কমপ্লিটেড ইন দ্য 1 year মেক্সিমাম 2 years। নিশ্চয় বুজি পাইছে। ইয়াৰ আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ অৰ্থাৎ আপোনালোকৰ প্ৰথম ষাণ্মাসিকত ফাৰ্ষ্ট ছেমিষ্টাৰত পে'মেণ্ট কৰিব লাগিব মাচুল 6,600 টকা। ঠিক সেইদৰে আমাৰ নৰ্মেলি যিখিনি আগতীয়া পাছতীয়া যিখিনি পিছত আমাৰ নৰ্মেলি কিছুমান আছেই MA ইন আছামিছ, MA ইন ইংলিছ, MA ইন ইকনমিক্স, MA ইন পলিটিকেল ছায়েন্স, MA ইন ছ'চিয়'লজি, MA ইন এডুকেশ্যন, MA ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, MA ইন হিষ্ট্ৰী, MA ইন ফিলচফি, MA ইন হিন্দী, MA ইন সংস্কৃত, MA ইন বেংগলী, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক MCOM সেইখিনিৰ বাবে আপোনালোকৰ যোগ্যতা এনি গ্ৰেজুৱেট ফ্ৰম KKSSU অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই UGCৰ পৰা আপুনি পাছ কৰা হ'লে আপুনি এই কোৰ্চখিনিৰ বাবে আপুনি যোগ্য। ইয়াৰ আপোনালোকৰ যদি আমি ছেমিষ্টাৰ চাওঁ 4টা ছেমিষ্টাৰ 2 বছৰীয়া পাঠ্যক্ৰম আৰু অভাৰ হিচাপে 4 বছৰৰ বাবে ৰখা হৈছে। ইয়াৰ আপুনি প্ৰতিটো ছাবজেক্টৰ বিপৰীতে 6,250 টকা পৰিব। এপ্লাই নাও বটনত ক্লিক কৰি সুন্দৰকৈ আপুনি আবেদন কৰিব পাৰিব। তাৰপাছতে MBA প্ৰগ্ৰেমলৈ আহোঁ। MBA প্ৰগ্ৰেমত স্পষ্টকৈ উল্লেখ কৰিছে দ্য MBA প্ৰগ্ৰেম
is offered executive of the through the in the single study center located in the Kamrup Metro district as the University Khanapara campus center code. Any graduate from KKSSU or any other university recognized UGC with 50% marks, general category 45% marks, reserved category unlimited seats, no entrance, no experience. গতিকে যেটো MBA program যদি আপুনি কৰিব বিচাৰিছে তাৰ কোনো ধৰণৰ আপোনালোকৰ এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত নহয়, কোনো ধৰণৰ এক্সপেৰিয়েন্স প্ৰমাণপত্ৰৰ প্ৰয়োজন নহয়। আপোনালোকৰ এটাই পইণ্ট থাকিব লাগিব 50% মাৰ্কছ, যদি জেনেৰেল কেটেগৰী হয় আপুনি 45% মাৰ্কছ থাকিলে আপুনি এই কোৰ্স কৰিব পাৰিব বা এলিজিবল হ'ব। তাৰপাছত উল্লেখ কৰিছে 4টা সেমিষ্টাৰ থাকিব, 2 বছৰীয়া পাঠ্যক্ৰম আৰু সময়সীমা 4 বছৰলৈকে ৰখা হৈছে আৰু ফাৰ্ষ্ট সেমিষ্টাৰত আপোনালোকৰ এডমিশনৰ মাচুল হয় 16,600 টকা। নেক্সট হৈছে MSc IT। MSc IT ক্ষেত্ৰত একেখিনি কথা উল্লেখ কৰিছে অলপ মই কৈ দিছোঁ। ইয়াত উল্লেখ কৰা হৈছে দ্য MSc IT program is offered executively in the through a single study center located in the Kamrup Metro district at the university campus 1500 চেণ্টাৰ, অৰ্থাৎ কৃষ্ণকান্ত হেণ্ডিকেষ্টত অপেন ইউনিভাৰ্চিটি হেড অফিচতে মাত্ৰ এটা চেণ্টাৰহে ৰখা হৈছে MSc IT আৰু MBA ৰ বাবে, সেইটো কথা মনত ৰাখিব। আৰু MSc IT ক্ষেত্ৰত যদি আমি কোৱালিফিকেশ্যন চাব বিচাৰিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স 10+2 লেভেল অৰ এনি গ্ৰেজুৱেট উইথ মেথমেটিক্স এট গ্ৰেজুৱেট লেভেল অৰ BCA, BSc IT, BSc কম্পিউটাৰ চায়েন্স, গ্ৰেজুৱেট ফ্ৰম এনি ইউনিভাৰ্চিটি ৰিকগনাইজড বাই UGC, নো এন্ট্ৰেন্স টেষ্ট। MSc IT ৰ বাবে কোনো ধৰণৰ আপোনালোকৰ এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত নহয়, মুঠতে এই যিখিনি কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰা হৈছে সেইখিনি মিলিলেই হ'ব। ইয়াৰ আপোনাৰ 4th সেমিষ্টাৰ থাকিব, 4টা সেমিষ্টাৰ, আপোনাৰ 2 বছৰীয়া পাঠ্যক্ৰম আৰু সময়সীমা 4 বছৰলৈকে নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ মাচুল যদি চাওঁ ফাৰ্ষ্ট সেমিষ্টাৰত 11,100 টকা পে'মেণ্ট কৰিব লাগিব। ঠিক সেইদৰে MSc ইন মেথমেটিক্স, তাত আপোনালোকৰ এনি গ্ৰেজুৱেট ইন মেথমেটিক্স অৰ গ্ৰেজুৱেট উইথ মেথমেটিক্স এছ ওৱান অফ দ্য ছাবজেক্ট ফ্ৰম KKSSU or any other university recognized by UGC, সেইটো হৈছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। 4th সেমিষ্টাৰ আপোনালোকৰ কমপ্লিট 2 বছৰীয়া পাঠ্যক্ৰম আৰু মেক্সিমাম 4 বছৰলৈকে নিৰ্ধাৰণ কৰা হৈছে আৰু ফিজ হৈছে 6,250 টকা সেইখিনি। আৰু MA in Yoga, MA in Yoga কথা গমেই পায় আপুনি, বেচলাৰ ডিগ্ৰী উইথ 2 month চাৰ্টিফিকেট কোৰ্স বাই Yoga চাৰ্টিফিকেট বৰ্ড আৰু ক্লিয়াৰেন্স অফ এন্ট্ৰেন্স এক্সামিনেশ্যন কণ্ডাক্টেড বাই KKSSU হুইচ উইল বি নটিফাইড। গতিকে আপোনালোকৰ এই বিষয়টো অলপ মন দি পঢ়িব আৰু বুজিবলৈ চেষ্টা কৰিব। ইয়াত 4th সেমিষ্টাৰ 4টা সেমিষ্টাৰ ৰখা হৈছে, ইয়াৰ নিৰ্ধাৰিত সময়সীমা হৈছে 2 বছৰীয়া আৰু অভাৰ হিচাপে ৰাখিছে মেক্সিমাম 4 বছৰলৈ ৰখা হৈছে। আপোনালোকৰ এডমিশ্যনৰ ফিজ যদি প্ৰথম ষান্মাসিকক 8,900 টকা ৰখা হৈছে। এইখিনি হৈছে বিশেষকৈ যিখিনি মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমত নাম ভৰ্তি কৰিবলৈ অধীৰ অপেক্ষাৰে ৰখি আছে তেখেতলোকৰ ইতিমধ্যে কিছু এডমিশ্যনৰ কাম এডমিশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু যিখিনি নতুনকৈ নাম ভৰ্তি আহিছে নতুন পাঠ্যক্ৰম তাৰ বাবে কণ্টেক্ট কিছুদিন ৰখিব লাগিব, কাৰণ ইয়াত নিশ্চয় দেখিছে লিংক উইল বি এভেইলেবল চুন, অনতিপলমে লিংক মুকলি হ'বলৈ গৈ আছে। নতুন প্ৰগ্ৰেমখিনি সন্দৰ্ভত পুনৰবাৰ গুৰুত্বপূৰ্ণ কিছুমান তথ্য সহকাৰে ভিডিঅ' লৈ আহিম, যেনে MSc ইন ফিজিক্সৰ, ঠিক সেইদৰে MSc ইন কেমেষ্ট্ৰি, ঠিক সেইদৰে BSc ইন মেথমেটিক্স, সেইখিনি নতুন প্ৰগ্ৰেম ইতিমধ্যে কৃষ্ণকান্ত হেণ্ডিকেষ্টত অপেন ইউনিভাৰ্চিটিত মুকলি কৰা হৈছে, নতুনকৈ লঞ্চ কৰা হৈছে। গতিকে সেই বিষয়খিনি অনতিপলমে নতুনকৈ লিংক অপেন হ'ব, সেই লিংকত গৈ আপোনালোকে এডমিশ্যন কৰিব পাৰিব। আজিৰ ভিডিঅ' ইমানেই আছে। ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি পুনৰবাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ধন্যবাদ।